ভিডিঅ' এটা পঠিয়াইছোঁ কাকো নাই দেখুৱাবা অসমলৈ আহি এইবাৰ মই মডেলিং কৰিম অভিনেতা কিশোৰ দাসৰ এটা আধৰুৱা সপোন কিশোৰ দাসৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ ফেচবুক তথা আন ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ভৰি পৰিছে কেৱল কিশোৰৰ শোকবাৰ্তাৰে বহুজনে সোঁৱৰিছে কিশোৰৰ সৈতে কটোৱা মধুৰ মুহূৰ্তৰ কথা বহুতেই শ্বেয়াৰ কৰিছে কিশোৰৰ সৈতে থকা ফটো ভিডিঅ' তাৰ মাজতে বাবলি বৰুৱা নামৰ এগৰাকী যুৱতীৰ এই বিশেষ ভিডিঅ'টি মডেলিং বিলাক শুনা নাই এইটোৱে লাগে আকৌ হয় নাই প্ৰায় 1 মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে চিকিৎসাধীন অৱস্থাত থকা কিশোৰক হাঁহি মাতি স্ফূৰ্তি কৰি থকা য'ত কিশোৰে কৈছে নিজৰ মডেলিং কৰাৰ হেঁপাহৰ কথা অসমলৈ আহি যে এইবাৰ মডেলিং কৰিব সেই কথা ভিডিঅ'টো দেখি আৱেগিক হৈ উঠিব আপুনিও বিশ্বাস কৰিবই টান পাব ইমান হাঁহিমুখীয়া সতেজ যুৱকজন ই অহংকাৰত আৰু নাই নেদেখা পৃথিৱীখনত কুশলে থকা কিশোৰ মডেলিং বিলাক শুনা নাই এইটোৱে লাগে আকৌ হয় নাই আজি দুও ডিজাইন শ্বট সময় দিম আজি চেণ্ডেলটো হেৰি নহয় দেৱা চাউণ্ড লগাই লোৱা দেৱা চাউণ্ড আমি যে শুনিছিলো গাড়ীত নিউজ ডেস্ক অসম ফাৰ্ষ্ট